हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আসাম স্পেশাল টেট কোৱালিফাই প্ৰাৰ্থীসকলৰ বাবে মানে আজি তেখেতসকলৰ কেনেকুৱা অৱস্থা বা তেখেতসকলে কি পদক্ষেপ ল'ব লগা হৈছে সেই সন্দৰ্ভত এইটো ভিডিঅ'ত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। প্ৰথম পাইসকলে ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ সময় ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধী আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক মূল কথালৈ আগবাঢ়ি যাওঁ। অকল ইতিমধ্যে অসমত 2021 চনত অসম স্পেশাল টেট পৰীক্ষা অনুষ্ঠিত কৰে অসম চৰকাৰে। মানে যিসকল প্ৰাৰ্থীয়ে এটা সুদীৰ্ঘ সময় জোৰা তেখেতসকলে সৰ্বশিক্ষাৰ অধীনত কাম কৰিছিলে, অৱশেষত বিভিন্ন আন্দোলন, বিভিন্ন মেমৰেণ্ডাম, বিভিন্ন কাৰ্যপন্থা লোৱাৰ পিছতহে তেওঁলোকক অসম চৰকাৰে বিশেষ টেট পাতিবলৈ মানে এটা দিন ধাৰ্য কৰি দিয়ে। যোৱা 21 চনৰ মানে 2021 চনৰ অক্টোবৰ মাহত তেখেতসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত হৈছিলে আৰু নৱেম্বৰ মাহৰ 3 তাৰিখত এই পৰীক্ষাৰ ৰিজাল্ট দিয়া হয়। সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে প্ৰায় 15,000 প্ৰাৰ্থী, তাৰে মাত্ৰ 4% অৰ্থাৎ 667 জন প্ৰাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। আৰু এই প্ৰাৰ্থীসকলে উত্তীৰ্ণ হোৱাৰ পিছদিনাৰ পৰাই চৰকাৰক বিভিন্ন ধৰণে মেমৰেণ্ডাম দিছিলে আৰু বিভিন্ন ধৰণে তেওঁলোকে মানে চৰকাৰৰ লগত যোগাযোগ ৰাখিছিলে। কিন্তু আজি যোৱা 3 নৱেম্বৰৰ দিনা তেখেতসকলৰ সম্পূৰ্ণ এটা বছৰ সম্পূৰ্ণ কৰিলে পাছ কৰা। এতিয়ালৈকে চৰকাৰে তেওঁলোকৰ বাবে কোনো কাৰ্যপন্থা বা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হাতত লোৱা নাই। তো ইতিমধ্যে এই প্ৰাৰ্থীসকলে এটা সিদ্ধান্তত উপনীত হৈছে যে অহা 17 নৱেম্বৰৰ দিনা তেখেতসকলে এক বৃহৎ আকাৰৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত লৈছে, যিটো হ'ব SSA কাৰ্যালয়ৰ সন্মুখত। SSA কাৰ্যালয় কাহিলীপাৰা অৱস্থিত যিটো কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ মুখ্য গেটৰ সন্মুখত তেখেতসকলে এক মানে গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিপক্ষে এক কাৰ্যসূচী হাতত লৈছে, যিটো গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰক তেওঁলোকৰ ন্যায্য দাবীটো পোৱাৰ বাবে তেওঁলোকে এটা পন্থা হাতত লৈছে। তো বন্ধুসকল, এই পন্থাটো বা এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি কথাই জনাবলৈ চেষ্টা কৰিলোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অসম স্পেশাল টেট উত্তীৰ্ণ কৰি থৈছে তেখেতসকলে এতিয়ালৈকে এংগেজমেণ্ট পাবলৈ সক্ষম হোৱা নাই বা তেখেতসকলক চৰকাৰে এতিয়াও কোনো সুব্যৱস্থা বা তেওঁলোকৰ এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে এই প্ৰাৰ্থীসকল আন্দোলনৰ পত্ৰ বাছি ল'ব লগা হৈছে। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ, জয় হিন্দ।